আচ্ছা বাৰু আপোনালোকে কি ভাল পায়, ব্ৰইলাৰ নে গাহৰি? আজি ৰাতিপুৱাই মামাহঁতে ফোন কৰি ক'লে যে যাই আছে তোমালোকৰ ঘৰত, গাহৰি অলপ আনি থবা। মই বজাৰত গৈ গাহৰিৰ লগতে লাই শাক লৈ আহিলো বাপেক। আৰু এতিয়া ফাষ্ট ফৰৱাৰ্ডটো গধূলিলৈকে। মামাহঁত আহি পালে গধূলি, আৰু আজি বোলে মাংসখন মামীয়ে বনাব। মই বোলে বনোৱা, ময়ো ৰেডি ভিডিঅ' বনাবৰ কাৰণে। লাই শাকৰ লগত ওলকবি দিব বোলে। প্ৰথমে গাহৰি মাংসখিনি বইল কৰি আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু বিলাহীৰ এটা পেষ্ট বনাই ল'লে। তাৰপিছত অলপমান চেনি আৰু 2টা শুকান জলকীয়া দি গাহৰি মাংসখিনি বহাই দিলে। তেল নালাগে দেই, কাৰণ গাহৰি মাংসত তেল থাকেই। মাংসখিনি অলপমান ভাজা হোৱাৰ পিছত তাত বিলাহীৰ পেষ্টখিনি দি ভালদৰে মিক্স কৰি ল'ব লাগিব। এইপিনে আকৌ মোৰ ফেভৰেট বস্তু জিলাপিও আনিছিল নহয়, তাকেই খাই খাই ৰৈ আছো মাংস হোৱালে। এইবাৰ মাংসখিনিত ওলকবিৰ টুকুৰা কেইটামান দি দিলে, যিটো মই একদমেই ভাল নাপাওঁ। লগতে মছলাও দি তাত পানী অলপমান দি দিলে। পিছে আপোনালোকে ব্ৰইলাৰ বেছি ভাল পায় নে গাহৰি বেছি ভাল পায়, সেইটো কমেণ্টত জনাবচোন। বাৰু পানীখিনি অলপমান খুহি যোৱাৰ পিছত তাত লাই শাকৰ পাতকেইটা দি দিব, আৰু অলপমান মিক্স কৰাৰ পিছত আপোনালোকৰ গাহৰি মাংস একেবাৰে ৰেডি। এইপিনে আকৌ মায়ে মাছো ভাজি আছে, আৰু এইপিনে ব্ৰইলাৰ মাংস ৰেডি। পিছে গাহৰি থকাৰ পিছত ব্ৰইলাৰ কোনে খায়, হয় না নহয়? ফাৰ্ষ্ট পিচটো মুখত দি চালো, আৰু সঁচাকে ন বম টেষ্টি বনাইছিল মামীয়ে। সেইপিনে আমাৰ ঘৰৰ একমাত্ৰ কাম নোহোৱা প্ৰাণীটোৱে চালাড এখন বনাইছিল। আজিলৈ মানে বাই বাই।